নমস্কাৰ স্বাগতম জনাইছোঁ ভাস্কৰ দত্ত ইউটিউব চেনেল ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ভাস্কৰ দত্ত আৰু বস্তুটো এনেকুৱা ধৰণৰ আজি ছানডে কি হৈ আছে নাজানো চেহেৰা কি হৈ আছে ইগন'ৰ ইট বাট ইম্পৰ্টেণ্ট ইজ ডেট মোৰ খুৰা ল'ৰা মোৰ ভাইটি মাৰ্ঘেৰিটাৰ খুৰা ল'ৰা এক্সিডেণ্ট হ'ল ICUত আছে ডিব্ৰুগড়ত একচুৱেলি দেউতা এতিয়া ৰেডি হৈ আছে আৰু মই আৰু দেউতা খবৰ ল'বলৈ ICU মানে সঞ্জীৱনী হস্পিটেল ডিব্ৰুগড় যাওঁ কৈ আছোঁ গোটেই কাহিনীটো কি হ'ল কি কথা ৰাতিপুৱা কেনেকৈ ফোন আহিল চুমুৰ টোপনি নাই নিভিবাও শুই আছে চুমুৰ টোপনিয়ে নাই ভয়ংকৰ KTM 390 কৈ আছোঁ বিশেষ কৈ আছোঁ মুখখন ধুই লওঁ এতিয়া মাজতে সাৰ পালোঁ ফোন আহিছিলে নামৰূপৰ পৰা ফোন আহিলে পেহীলতে ফোন কৰিলে যে সুমনৰ এক্সিডেণ্ট হ'ল গম পাই নাই মোৰ হোৱাত ৰাতি 12টা বজাত খুৰাই মোক 12:30 বজাত ফোন মাৰিছিলে মই হঠাৎ চকমক খাই ফোনটো ৰিচিভ কৰিছোঁ মাত চাত নাই তাৰপিছত চুমুৱে কাম কৰি আহিছিলে অফিচত মই ক'লোঁ ফোন কৰিছে খুৰাই 12:30 বজাত ভয় লাগি গ'লগৈ বোলো তাৰপিছত মাত চাত নাই বোলো ভুলতে লাগিল চাগে বুলি কৈ কাটি দিলোঁ ৰাতিপুৱা সেয়া খবৰ উপায় নাই এতিয়া যাওঁ কৈ আছোঁ গোটেই ডিব্ৰুগড় বতৰ একদম ধুনীয়া আৰু বহাগৰ বতৰ কিন্তু সেয়া ৰেডি দেউতা তোন দেউতা কোৱা কোৱা কি আছে চাওঁ কি আছে কোৱা জিবা চাওঁ জিবা নাই আছে নাই নাই so cute তুম দেউতা বাই দিয়া বাই দেউতা বাই দিয়া দেউতা চুমু এটা দিয়া চুমু মম ভাত খাওঁ একদম চিম্পল খাইছোঁ কেলৈ চিম্পল খাইছোঁ নিমখত দিয়া নেমু খাইছোঁ বিকজ মাই পেট ইজ ঢিলা হৈছে যাওঁ পটাপট খাই যাওঁ দেউতা আৰু হেৰিয়ে হৈছে দেউতা ক'ত গ'ল আহিলোঁ দেউতা বুলি ক'লা কি নাই টুপি কি নাই হাই কৈ দিয়া হাই কৈ দিয়া তোমাক খুৰা দুখ পালে চেনিটাইজাৰ ল'ব লাগিব মায়ে টিফিন খানা বস্তু দি দিছে ভাত চাত এইবিলাক কিবা কিবি আৰু সেয়াই গতি মাস্কটো ইম্পৰ্টেণ্ট আপোনালোকৰ মাস্কটো পৰিধান কৰক হুৰাই বাঢ়িছে কৰক কি হ'ল গাড়ী চলাওঁতে মোবাইল চাই গাড়ী থয় কালি পাইছে ফোন এটা আহিছিলে মৰাণৰ পৰা কিবা বিহু প্ৰগ্ৰেম আছে মাতিব আহিব আমাৰ ঘৰত মৰাণ দিনত বিহু প্ৰগ্ৰেম পাতিব নাজানো সেইটো কাৰণে কথা পাতোঁতে কিয় গাড়ী চাওঁতে ফোনটো গান লগাইছিলোঁ এয়াই আৰু দাদা ওপৰতো ধৰি ল'ব লগা হৈছে যে কেলি মই ইমান বেয়াকৈ চাই জানো ডাইৰেক্ট ডিব্ৰুগড়ৰ পৰা পালোহি ডিব্ৰুগড় সঞ্জীৱনী হস্পিটেল মোৰ দেউতাও আছিলে ময়ো আছিলোঁ এইটো সেই কেছ এইবিলাক এতিয়া খুৰা ল'ৰাটো চাওঁ চলো আচলতে মেইন কথাটো এনেকুৱা ধৰণৰ চমুকে কৈছোঁ আজি কাজিয়াটো কি হ'ল হস্পিটেলত গৈ নাৰ্ছ কেইগৰাকীৰ ভিতৰত এগৰাকী নে দুগৰাকী নাৰ্ছৰে ভাল বিহেভ পালোঁ ICUৰ ভিতৰত মই এই কেমেৰাটো GoProটো লৈ গৈছিলোঁ আৰু GoPro এডাল ষ্টিকডাল এনেকৈ মেলিব পাৰি তো মই পকেটত এনেকৈ এইটো এনেকৈ ভৰাব পাৰি তো তেনেকৈ মই পকেটত ভৰাই নিছিলোঁ তো তাতে দেখিছে নাৰ্ছসকলে যে কেমেৰাটো নিছোঁ কেমেৰাটো হাতত তুলি ল'লোঁ দাদা আপুনি কেমেৰা কৰিছে বোলে
পতা নাই তাৰপিছত মই বোলো নাই কৰা তাৰপিছত চাই লওঁ কি তাৰপিছত দেখিলোঁ কেমেৰাটো ছুইচ অন নাই কৰা হেৰি কৰা মোক খং উঠিলে তেতিয়া প্ৰথম সুধি লওক দাদা কেমেৰা নট এলাউড আপুনি ভিডিঅ' কেমেৰা নকৰিব মোক খং উঠিলে আৰু মই বোলো নাই তাৰপিছত এনেই মই জানো যে হস্পিটেলত বা এনেকুৱা জেগাত কেমেৰা কৰিব নালাগে তথাপিও তেওঁলোকে লিখিব লাগিছিল যে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী নট এলাউড সেইটো নট এলাউড হোৱা নাছিল একো লিখা দেখাই নাপালোঁ অকল জোতা চেণ্ডেল খুলি যাব এজন মানুহ সোমাব সেইখিনি হুলস্থুল মেইনটেইন মানে চাইলেঞ্চ লিখা আছিলে তাৰ ওপৰত কৈছিলে যে তেওঁলোকে সেয়াই আৰু কথা বেছিকৈ কথা নাপাতিব আৰু কোনো নাৰ্ছক বা এনেকৈ ষ্টাফক বেয়া ব্যৱহাৰ কৰিলে জামিনবিহীন কাৰাদণ্ড 3 মাহ পৰ্যন্ত 50,000 জৰিমনা সেইবোৰ লিখা আছিলে তো এইবিলাকতো পঢ়ি সোমাইছোঁৱেই তো এতিয়া তাত এইবোৰ কেমেৰাটো কথা নক'লে তথাপিতো মই ভিডিঅ' কেমেৰাও কোৱা নাছিলোঁ তেওঁলোকে ডাইৰেক্ট মোক ক'লে যে ভিডিঅ' কেমেৰা নকৰিব বোলে মানে অলপ ৰুডলি ক'লে ভাল নালাগিলে মানে তো কেমেৰাটো উলিয়াই মই মোৰ ভাইটিক ৰেকৰ্ড কৰিছোঁ যিখিনি ক্লিপ আপোনালোকে দেখিলে কৈছে বোলে ICUত নট এলাউড মই ICU ৰুমটো বা বেলেগৰ হাৰাশাস্তি নাই কৰা নাৰ্ছক নাই লোৱা অকল মই তেওঁৰ মানুহটোকহে লৈছোঁ আৰু সেইটোতো গম নাপায় কোন হস্পিটেলৰ ICUটোৱে আছে নে নৰ্মেল বেডিঙতে আছে তো সেই ৰেকৰ্ড কৰিলোঁ দাদা আপুনি কেলৈ আকৌ ৰেকৰ্ড কৰিলে তাৰপিছত মই বোলো মোৰ নিজৰ পাৰ্চনেল পাৰ্পাছৰ কাৰণে ইউজ কৰিছোঁ তাৰপিছত কথাটো এনেকুৱা ধৰণৰ তাৰপিছত এগৰাকী নাৰ্ছে তাই উঠি গ'ল আমাৰ বোলে চিকিউৰিটিবোৰনো কি কৰি থাকে কেমেৰা চেমেৰা লৈ সোমাই নেদেখে নে কিনো বুলি কৈ পেলাই বাহিৰলৈ ওলাই আহিলে বাহিৰলৈ ওলাই তাৰপাছত তেওঁলোকে চিকিউৰিটি এগৰাকীক মাতি আনিলে তাত ICUত 2জন আছিল পেচেণ্ট আৰু 2জন এটেণ্ডেণ্ট এজন মই আছিলোঁ আৰু এজন মোতকৈ আগৰ পৰা আছিল মানে এটেণ্ডেণ্টগৰাকী ইজন পেচেণ্টৰ তো চিকিউৰিটিগৰাকী আহিলে ঐ হৈ গ'ল তেনেকৈ চালোঁ কি হ'ল তাৰপিছত হৈ গ'ল পুৰা টাইম হৈ গ'ল যাওক ইফালে মোতকৈ আগত থকা পেচেণ্টৰ মোৰ পেচেণ্ট যিগৰাকী মানে আৰু এগৰাকী পেচেণ্ট আছে বুলি যে ক'লোঁ তেওঁ এটেণ্ডেণ্টগৰাকী মোতকৈ আগৰ পৰা আছে তেওঁ কেনেকৈ নাই হোৱা মোৰতো খং উঠিলে মানে আৰু বিশেষকৈ খং উঠিলে ঐ বুলি ক'লে এইটো এটা অফিচিয়েল লেংগুৱেজ নহয় মইতো তেওঁৰ কৰ্মচাৰী নহয় কৰ্মচাৰীকো এনেকৈ বিহেভ নকৰে ঐ বুলি কাকোৱে ক'ব নালাগে ঐ লগৰ ল'ৰাৰ ক্ষেত্ৰত বেলেগ কথা আজি মনিল আম্বানীয়ে নিজৰ ঘৰৰ বন্ধ কৰা ছোৱালীজনীকো ঐ কোৱাটো যুক্তিগত কথা নহয় গতিকে সেই ঐটোৱে মোৰ খং উঠিলে মই বোলো কাক ঐ বুলি ক'বলৈ আহিছে ময়ো এজন কৰ্মচাৰী বিহেভিয়াৰ অলপ শিকিব তো সেইটো ক'লোঁ আৰু মোক খং উঠিলে আৰু সেই ক্লিপটো নিদিওঁ বুলি ভাবি আপোনালোকক দেখুৱালোঁ মানে যিটো ভাইটি যে এডাল আছিলে ক্লিপটো মই দেখুৱালোঁ কাৰণ সেইটোৱে আৰু সেই ব্যৱহাৰটো তেনেকৈ কৰিলে চবৰে ব্যৱহাৰ বেয়া হ'ব যদি বিহেভিয়াৰ অপজিট ক'ব পাৰিলেহেঁতেন না দাদা আপুনি ইয়াত এলাও নহয় আপুনি নকৰিব মই নৰ্মেল মানুহজনৰ মুখ্য বা দুখ পোৱাটোহে কৰিছোঁ সেইটোত কি আপত্তি আছে পেচেণ্টজনৰ বা তথাপিতো নকৰিব ক'লোঁ পাৰ্চনেল ইউজৰ কাৰণে কৰিছোঁ মই নেদেখাওঁ বোলো চিন্তা কৰিব নালাগে থৈ দিলোঁ মোৰ কেমেৰাটো মোৰ পকেটত ভৰাই দিলোঁ না তাৰ পাছত আকৌ চিকিউৰিটি মানুহ আনি মাতি আনি এগৰাকী নাৰ্ছ এগৰাকী অভাৰ স্মাৰ্ট বহুত খং উঠিলে আজি তাৰপিছত ঐ বোলে মই উপায় নাই আলৈ টাউনে এইটো হ'ব বুকত মাত নাইকিয়া হৈ গৈছিলে এতিয়াহে মাত ওলাইছে ফ্ৰাইড ৰাইচ খাই দিলোঁ এক কাঁহী আৰু আমাৰ দেউতায়ো বুকত ৰোল খাইছে মই সৰগত আছোঁ এনেকৈ মোৰ লগত নাথাকে কি মোৰ আজি ভাগ্য মা বডি এইটো গৈ থ'বলৈ সেইটোৱেই এইটো আমাৰ অফিচৰ এপ উলিয়াই দিলে PDCL মায়ে দি তুমি কেমেৰা নিচিনা কৰা কেমেৰা দেউতাই কয় যেনেকৈ কয় তেনেকৈ কৰা দেউতাই কেমেৰাটো দাঙি দাঙি কয় যে তাইও দাঙি দাঙি কয় সেইটো কাৰণে কোৱা হাই কোৱা দাঙিব পৰা নাই দুনুৱে মই আছোঁ কোৱা ধন এইফালে চোৱা আছোঁ ভালনে হেপী বিহু বিহু কোৱা বিহু বিহু নহয় অকল বিহু কোৱা কি কি আও তো মুখে মুখে তই দিছা
কি তাই কেমেৰা চা কথা ব্লগিং কৰি আছে দিয়া কেমেৰা দিয়া চেনিটাইজ কৰি দাদা গা ধুক গা ধুক গা ধুক গা ধুক চোলা কাপোৰ নহয় তুমি কিন্তু মলাই বাইদেউ জীয়েকৰ নিচিনা নহ'বা আকৌ কৈ দিয়া নহ'ব কৈ দিয়া মলাই বাইদেউ জীয়েক নহ'ব মলাই বাইদেউ জীয়েকৰ নিচিনা হ'বা নি আকৌ নহয় বাবা কি এইটো চোৱা অঁ মই এতিয়া আহি পালোহি এতিয়া ৰেষ্ট লৈছোঁ গা ধুলোঁ তাৰপিছত আয়ো দেখিছে নাই তাই মোক দেউতা আহি গান বুলি কৈ পেলাই এয়া গতি এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক যদি নতুন ছাবস্ক্ৰাইব কৰিব পাৰে মেইন চেনেল পূৰ্বাঞ্চলো ভিজিট কৰিব বাই বাই দি দিয়া কেমেৰাক বাই বাই দি দিয়া গুড নাইট ছাবস্ক্ৰাইব বুলি কোৱা ছাবস্ক্ৰাইব কৰিব কোৱা